সালাম আলাইকুম ভাইজান কি হল হে চাপ চা কি হল ক কৈছে কিবা এটা গোন্ধ পাইছে কি এখন এবাৰ গুণি চাকচোন কিয় গুণিব লাগে কেনেকুৱা গুণ আছে এবাৰ গুণি চাকচোন এই, মাইলাম গো এতিয়া কেইটা কথা কৈছিস খেতি কৈছিস কোনে খেতি কৈছিস তই মই খেতি কৈছিস মই গম নাপাইছিস আচ্ছা মই কিহৰ খেতি কৈছিস তইহে গম পাৱ কিহৰ খেতি কৰিছ মই কৈছো এই সময়ত চব খেতি বাদ দে পিয়াজৰ খেতিত লাগি যা পিঁয়াজৰ খেতি আমি কৈছিস মোক খেতি ক'ত আছে সেইটো কৈ দিয়কচোন তই যদি খেতি নাই কৰা লুঙি কিয় পিন্ধিছ লুঙি পিন্ধিলে কি মানুহ খেতি কৰা হৈ যায় এই আপুনি মনে মনে থাকক এই ইচকে একচুৱেলি কেছটো কি হৈছে তোক কিয় কম কেছ এই মোক নকৈ আৰু কাক কৈছে মই যেন মোহন চিয়া দি আছো বেহাবা আপুচ অ জিন জিনা জিনু অ জিনজিনা জিনু একা থাপৰত জিনজিনা জিনু হৈ যাব মোক খাব মাৰিছে মাই ডগছ মোক খাব মাৰিছে এক নিমিট ভাইজান পিছা এটা কৈ দিতে লাগছে আছিস ঐ তই যে লুংগি খোলাই নাই কেকেচাই খুলিবলৈ মানা কৰিছে তোৰ কেকে চাওক মইতো এপালি দিমেই কেকেচা আকৌ মানে লুঙি এখন দিব চা আৰু তোক মই এক্সট্ৰাকৈ এপালি দিম এচা পেলেটো কিহৰ মানে চা এখন দেখিছ এইখনৰ এপালি দিম এখন এপালি নকৈছে এমুঠি কৈছে এমুঠি কি দিব মোক দেখাই দিয়ক এইটোক লাগিয়ে যাব অ যাওঁ চা অ চা মোক বচাওক চা ৰ কথা পাতি আছো ঐ এইডালৰ লগত কথা নাপাতিব চা চৰ দিয়ে মোকো চৰ দিছে ঐ কেতিয়া থাপৰ দিলো হা দিম বুলি কৈছে মই দিয়া বুলি ধৰি লৈছো কৈছোহে দিছো নেকি তই এৰিবি জানো আচাই চাই যে এইবলৈ দিছে কোৱাইতো কবই তই চিন্তা কৰ এৰিবি নে নেৰ এইম জানো চা কিমান লাভ হৈ আছে তোৰ একচুৱেলি মোক কি লাভ হৈছে চা এইখন পিন্ধি থকাৰ কাৰণে কি লাভ হৈছে তই গমেই পোৱা নাই নিজে এবাৰ ভাবচোন মানে এতিয়া মোৰ ভৰিছবিলাক চব ফিফি লাগি আছে এক নম্বৰ এখনে আকৌ পেনৰ কামো কৰিছে গৰম চচপেন ধৰা কামো কৰিছে আৰু মই এতিয়া পেটি মাৰিব নালাগিছে বটলেছ মাৰিব নালাগিছে চাৰিটা ওলালে আৰু খোৱাৰ সময়ত যদি মোৰ বেছি ঠাণ্ডা লাগিছে এখনে কম্বলৰ কামো কৰিছে পাঁচটা কেনেকে এই আকৌ মোৰ লুকাই চিচ, কটা ঢাক এই আছে আছে কাৰণে এইটো লাজ লাগিছে পেন আছে অ এ মজা জয় আই অসম দুষ্টি যাম আঁতৰচোন একদম আঁতৰচোন ইয়াৰ পৰা বা এটা সময় আছিলে তুমি একে মোক অকণ ওচৰত বিচাৰিছিলা তাতকেও অকমান ওচৰত বিচাৰিছিলা আজি তুমি মোক খেদাই দিছা দোষী খেদামে ইমান গোন্ধাইছে গেলা লুঙি আঁতৰ খুলি দে যোৱা 10 টকাত মই বিক্ৰী হোৱা লোৱা দোষী এতিয়া লাখ টকা দি কিনি লোৱা মই লুঙি খুলি এই পেলাইছো অনুভৱ ফটোৱা কথা নকবি যা লুঙি খুল তাৰপিছত মোৰ চলাই আহিবি নহলে ঠেং ভাঙি দিম যা দুই একদম যা যা কৈছ যা পইচা আৰু নপইচা এৰি দিয়কচোন আজি মই যিটো হৈছে মালাম গো। তোক উঠিব দিছো নাই মই আজি আপুনি মোক কথা শুনিবই লাগিছে চা কি কথা শুনিব লাগে তোৰ বাইলক বিচাৰি কৈছে মোৰ লুঙিখন গুণাইছে মোৰ ঠেং কাটি দিছে সেইকাৰণে আপোনাক গুণিবলৈ দিছো এতিয়া মইতো লুংগি গুণিম আপুনি আমাৰ সবাই দা আছে আপুনি যদি কৈছে লুঙিখন নুগুণাইছে তেতিয়াহ'লে লুঙিখন নুগুণাইছে আপুনি যদি কৈছে লুঙি গুণাইছে তেতিয়াহ'লে কিহৰ কাৰণে গুণাইছে চা ঐ কালিৰ পৰা যদি তোক লুংগি পিন্ধা দেখো চাবি ক'ত গুলিয়াম মই 10 টকাত বিক্ৰী হোৱা লোৱা চা লুঙি নিপিন্ধি মই কি পিন্ধিছো ঐ, কি হৈছে তোৰ হা আল্লাহ কসম লাগি আছে মুছা লাগি আছে চা পিঁয়াজতকেও ডাঙৰ সমস্যা আছে মোৰ লুঙিখন চা এই লুঙিখন এতিয়া পৰা মই কি কওঁ চা খুলি পেলা